নমস্কাৰ বন্ধু বান্ধৱীসকল, অলৰাউণ্ডাৰ আসাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম চেষ্ট কেনেকৈ ফুলায়। শেষলৈকে ভিডিঅ'টো চাই যেন, আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকক বহুতো হেল্প হ'ব। কাৰণ আপোনালোকে ইণ্টাৰভিউত ইমান কষ্ট কৰি যায় দিবলৈ, তাৰপিছত চেষ্ট যদি নুফুলে বহুত বেয়া লাগে, নিৰাশা হৈ আশা খায়। কাৰণ বহুত কষ্ট কৰি সিদিনা ইণ্টাৰভিউ দিব যোৱা হয়, যিদিনা আপোনাৰ থাকে। তো আহিবলগীয়া দিনবোৰত যদি আপোনাৰ ইণ্টাৰভিউ আছে আৰু যিসকলৰ যদি বেয়া হৈছে, চেষ্টত কম আহিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাওক। 5ৰ পৰা 7 চেণ্টিমিটাৰ ফুলাব পাৰিব। আমি ৰানিং কৰি আহিলোঁ, তো বন্ধুৰ মাজতে আমি এনেদৰে থাকোঁ। তো প্ৰেক্টিছৰ সময়ত আপোনালোকক দেখাবলৈ ওলাইছোঁ। বন্ধুজনৰ চেষ্ট মাপিম। হাইট সকলোৰে ঠিকে থাকে। হাইট পাছ কৰাৰ পিছত চেষ্টত, তো চেষ্টত বহুত জোৰে টানকৈ ধৰে ফিটাবোৰ আসাম পুলিচত। তো যিসকলৰ আসাম পুলিচে হওক, আৰ্মিতে হওক ইণ্টাৰভিউ আছে, তেওঁলোক যেন চাই যায়। তো নৰ্মেল চেষ্টটো চাওক, আৰু আপোনালোকৰ বুকুৰ পৰা উশাহখিনি গোটেই এৰি দিব, হাৱা খালী কৰি দিব বুকুৰ ভিতৰত। তো 84.5 আছে, বা 84 ধৰি লৈছোঁ। তো এতিয়া ফুলাব বন্ধুজন, চাব আপোনালোকে। তো গোটেই হাৱা খালী কৰি দিব আপোনালোকে, যাতে একো হাৱা নাথাকে। আৰু পেটটো পূৰা ভিতৰৰ পৰা টানিব আৰু বুকুত হাৱা পূৰা ভৰাই দিব। মই আপোনালোকক দেখাইছোঁ এতিয়া কেনেদৰে ফুলাব। তো বন্ধুজনে ফুলাব চাওক আপোনালোকে। তো এতিয়া খালী কৰি লৈছে, শ্ল' মোশ্যনত দেখাই দিছোঁ কেনেদৰে ফুলাইছে চাওক। এনেকৈ ফুলাই কেনে পেটটো ভিতৰৰ পৰা টানি দিব, চেপি দিব, আৰু ইপিনে চাওক অট'মেটিক 5 চেণ্টিমিটাৰ ফুলি গৈছে। 83, 85.89ৰ ওচৰত আহি গ'ল। তো চাওক বন্ধুসকল, তো আকৌ এবাৰ দেখাই দিছোঁ। আৰু এজন বন্ধুৰ জুখিব, তো আপোনালোকক দেখাই দিছোঁ মই। তো আমি ডেইলি প্ৰেক্টিছ কৰোঁ। আমি ৰানিঙৰ পিছতহে এইটো চাওঁ। এনে ৰানিঙৰ আগতে চেষ্ট হাইট মাপি লয়, আৰু ক'ৰবাত ৰানিঙৰ পিছতো মাপে। তো আপোনালোকে ভয় নাখাব, অকল নাৰ্ভাছ নহ'ব। যিসকল নতুন, এইটো চাওক 83.5ৰ কাষত আছে ইয়াৰ চেষ্ট। তো বন্ধুজনে নৰ্মেল ফুলাই দিছে 88.5। তো নৰ্মেল নুফুলাব পাৰিলে আপোনালোকে হাৱা ভৰাব, যিমান পাৰে উশাহ ল'ব। আৰু এয়া নকনি চাওক, নকনি বৰ্তমান ভি শেপত চাইছোঁ, এইটো ক্লিয়াৰ। এনে নৰ্মেলো ক্লিয়াৰ আছে চাওক বন্ধুজনৰ। তো এইটো নকনি ক্লিয়াৰ বুলি ক'ব, আৰু নকনি থাকিলে আপুনি ফেইল হ'ব। তো নকনি চাওক কেনেকুৱা, এইটো নকনি ক্লিয়াৰ আছে, ইয়াৰ নকনি নাই। যাৰ নকনি আছে আপোনালোকে চাওক, এইটো নকনি আছে, জোৰা লাগি আছে আঁঠুৰ জোৰাটো। তো এতিয়া ইয়াৰ টিপছ আছে, আপুনি আঁঠুটো পিছৰ পিনে টানি দিব। যদি এনেকুৱা জোৰা লাগি থাকে আঁঠুটো, ভৰি দুখন পিছৰ পিনে টানি দিব, আঁঠু দুটা যিমান পাৰে প্ৰেছাৰ দিব। তাৰপিছত আপোনালোকৰ চাওক, এইটো ভৰিখন পিছৰ পিনে টানি দিছে, তো ক্লিয়াৰ নকনি, ইয়াত কোনো সন্দেহে নাই। তো আকৌ যদি নকনিৰ কাৰণে আপোনাক এক্সাৰচাইজ লাগে, তো কমেণ্ট কৰিব। তো ধন্যবাদ।